নমস্কাৰ ওয়েলকাম টু বেক আৱাৰ চেনেল বেংখাবা ব্লগ আৰু বেংখাবা চেলেঞ্জ। আজি বিশেষ কেনেকুৱা ব্লগ নহয় আৰু সিষ্টাৰৰ বাৰ্থডে বুলি গুৱাহাটীত আহিলোঁ। সো মোক বেলুন ফুলত লগাই দিছি, একলা একলাই মাখা ফুলালোঁ গাইছ। চাওকচোন কিমান ফুলালোঁ, মুখ বিষে গেছি গাইছ। এই মাখা বেলুন ফুলালোঁ, মুখখন পুৰা একদম বিষে গেছি। কালি ৰাতিপুৱালৈকে ভয় লাগছি গাইছ। अरे कहना क्या चाहते हो? নাৰেংগী পালোঁ, এতিয়া এক ৰিচিভ কৰোঁ। এতিয়া আমি ইয়াক ৰিচিভ কৰিলোঁ, আমি এতিয়া গৈ আছোঁ ঘৰলৈ। চাই যাওক আপোনালোকে, ভিউ চোৱা কি ধুনীয়া লাগিছে ন। গাইজ এই বেলুন ল'লোঁ, মানে এইটো আৰু হেপী বাৰ্থডে বেলুনটো। বাকী ঘৰত আছে গম নাপায় আৰু, ঘৰত কি হৈ আছে গম নাপায় আৰু। গাইজ ছাৰপ্ৰাইজ। বেয়া লাগিল তোমাৰ বাৰ্থডে নাপাতিলে এইবাৰ, সেইকাৰণে এই বেলুনে লৈছোঁ অকল। দুখ মস্ত না, নাকান্দি বাছা নাকান্দি। নেক্সট বাৰ পাতিম। ঘৰত একো নাই, কাকো মাতাটো নাই, একো নাই ঘৰত। কেক চেকো मस्त जोक मारा रे ये हंस रे हलकट हंस নাই, অকল এইটো লৈছোঁ। কালৈ থৈ দিম হেপী বাৰ্থডে বুলি। নোৱাৰা নোৱাৰা, পাতিব নোৱাৰা, কাকো পাতিব নোৱাৰা, বাৰ্থডে পাতিব নোৱাৰা। 1 week later. ছাৰপ্ৰাইজ। এনে কৈছিলোঁ তোমাক, ঠিক আছে নে গাইজ? কেনে হৈছে ডেকৰেশ্যনটো কৈ দিব। আৰু ভাবছিলোঁ এইকেইটা বেলুন, এইকেইটা লাষ্ট কাগজ ওলা। Many hours later. গাইজ অৱস্থা একদম বেয়া দেখিছে চাগে তোমালোক। গাইজ ভিডিঅ'টো এতিয়া সামৰণি কৰিম। সামৰণি কৰাৰ আগতে আমাৰ এই কি কি গিফ্ট পালে চাওঁ। কি গিফ্ট পাইছা? দুনিয়াৰ বস্তু আছে এইটো মোৰ। দিয়া ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব প্লিজ কৰি দিব আৰু ঘণ্টা বটনটো টিপাই দিব। বাই বাই। বাই বাই।